তো নমস্কাৰ গাইজ, পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললে মিষ্টাৰ সুনন্দ 0.7। মই আজি আপোনালোকৰ বাবে বহুত দুখৰ খবৰ লৈ আহিছোঁ, যিহেতু বহুতে বনাই আছে ভিডিঅ', আচ্ছা বহুতে কৈছেও। কাৰণ কি হ'ল, এটা কথা মানে পাৰ্চনেলি মোৰ কথাটো কৈ লওঁ, মই বহুত দিন ভিডিঅ' আপলোড কৰিব পৰা নাই, তাৰ বাবে আপোনালোকৰ আগত চৰি কৈছোঁ। কাৰণ মোৰ অলপ প্ৰব্লেম হৈ আছিলে, সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাই। আৰু মোৰ মানে কি হয়, আপোনাৰ মোবাইলটো কিছুমান প্ৰব্লেম দি আছে, এডিটিং কৰা হয় মানে চব প্ৰব্লেম কৰি আছে, সেইকাৰণে মই ভিডিঅ' বহুত দিন আনিব পৰা নাছিলোঁ। তাৰ বাবে মই আপোনালোকৰ আগত চৰি কৈছোঁ। আজি টপিকটো হ'বলৈ গৈছে, সকলোৱে চিনি পায়, আমাৰ অসমৰ এজন ভাল ইউটিউবাৰ, ইমান বিখ্যাত নহ'ব পাৰে, তেওঁ হ'লেও অলপ চলপ বিখ্যাত, যিহেতু তেওঁৰ ঘৰ লখিমপুৰ, মোৰ ঘৰো লখিমপুৰ। চ' আমাৰ গাঁৱৰ ওচৰৰ বুলি ক'ব পাৰি, soubhik ৰাজখোৱা, চবেই চিনি পায় soubhik ৰাজখোৱা, এইজনৰ কথা কৈছোঁ। তেওঁ মানে কি হ'ল, ইউটিউব চেনেলটো ডিলিট হৈ গ'ল। মানে আপোনালোকক ক'বলৈ যাওঁ, তেওঁ মানে কি হ'ল, দুসপ্তাহমানৰ আগত তেওঁ ভিডিঅ' বনাই থকাৰ আগত লাষ্ট ভিডিঅ' এটা তেওঁ পষ্ট কৰিছিলে। তাৰপিছত সেই ভিডিঅ'টো লাষ্ট কিবা এটুকুৰা মানে চঙত নে কিবা এটুকুৰা কথা হেৰিয়ত মানে ষ্ট্ৰাইক লাগিছিলে, তাৰ বাবে তেওঁ ভিডিঅ'টো মানে ডিলিট হৈ গৈছিলে। মানে ডিলিট হৈ যোৱা নাই, ভিডিঅ'টো মানে ষ্ট্ৰাইক লাগি গৈছিলে। তাৰপাছত মানে কি হ'ল, 14 দিনৰ কাৰণে ফুল টোটেলি মানে অফ কৰি দিছিলে ইউটিউবৰ ফালৰ পৰা। সেইটো মেছেজ আহিছিলে, তেওঁ মানে ভিডিঅ'টো আমাক দেখাইছে, মই চাইছোঁ। ইউটিউবৰ ফালৰ পৰা মানে এটা মেছেজ আহিছিলে, যিহেতু মেছেজটোত কৈছে যে 14 দিনৰ কাৰণে আপোনাৰ চেনেলটো অফ কৰা হৈছে। অফ কৰিলে, 14 দিনৰ কাৰণে অফ কৰা হ'ল। তেওঁ এটা ছেকেণ্ড চেনেলো আছে, soubhik ব্লগছ বুলি, সেইটোতে বহুতো ভিডিঅ' বনাই আছিলে। তাত কমকৈ 7টামান ভিডিঅ' আপলোড কৰা হৈছে তাত soubhik ব্লগটোত। আৰু তাত প্ৰথমতে 2টামান হিন্দীত ব্লগ বনাইছিলে, এতিয়া পাৰ্চনেলি অসমীয়া ভিডিঅ' বনাব গৈ আছে, ব্লগিং কৰি আছে আছামিছত। আৰু যিহেতু আমি অসমৰ হয়, লখিমপুৰৰ হয়, বা গোটেই অসমৰ ৰাইজক আমি অসমতে জনাব লাগিব, হিন্দীত কৈ কোনো কথা নাই। সেইকাৰণে তেওঁ হিন্দীত বনাই আছিলে 2টামান ভিডিঅ', সেইকেইটাও আছে। এতিয়া অসমত মানে অসমীয়া ডাইলগ দি বনাব গৈ আছে আৰু বনাই আছে। মানে এনেকুৱা ভিডিঅ'টো লৈ ক'বলৈ আহিছোঁ যে মনটো বহুত বিশেষকৈ বেয়া লাগি আছে, ক'বলৈ বিচৰা নাই। কাৰণ ভবা নাছিলোঁ soubhik ৰাজখোৱা ইউটিউব চেনেলটো এনেকুৱা হ'ব বুলি। কাৰণ কি হয়, আপোনালোকৰ এটা ষ্ট্ৰাইকে 14 দিনৰ কাৰণে বন্ধ কৰি দিছিলে, তাৰ পাছত খুলিছিলে। তাত 2দিনমানৰ ভিডিঅ' আপলোড কৰিছিলে, 3-4 দিন ভিডিঅ' আপলোড কৰিছিলে নেকি। তাৰপাছত সিহঁতি গোৱা গৈছিলে, গোৱাৰ পৰা আহিলে, গোৱাৰ পৰা আহি এটা গুৱাহাটীত ভিডিঅ' বনালে, ভিডিঅ'টো বনালে। তাৰপাছত 5 দিনা কি হ'ল নাজানো, কি কথা কি বতৰা, তেওঁ ভিডিঅ'টো বোলে তেওঁ ইউটিউব চেনেলটো ডিলিট হৈ গ'ল টোটেলি। এতিয়া আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাওক soubhik ৰাজখোৱা বুলি, সেইটো চেনেল কেতিয়াও নাপায়। কাৰণ বেয়াও লাগে, এতিয়া ইমান মৰম দিছিলে, ইমান ভাল ভাল ভিডিঅ' বনাইছিলে তেওঁ। ভিডিঅ' মানে কি, আপোনাৰ জমনি ভিডিঅ' বনাইছিলে, কণ্টেণ্ট বনাইছিলে, বহুত ৰিল টাইপৰ কিছুমান ভিডিঅ' ইউটিউবত আপলোড কৰিছিলে, ব্লগ কৰিছিলে, এণ্টাৰটেইনমেণ্ট দিছিলে, মানে বহুতখিনি এণ্টাৰটেইনমেণ্ট দিছিলে। আৰু আপোনাৰ কি হয়, বহুত মৰম দিছিলে আমাক সেইটো চেনেলে, চাই ভাল লাগিছিলে বহুত বেছি। আৰু বিশেষকৈ মই তেওঁ ব্লগিংখিনিতো অলপ চলপ ভাল পাওঁ, তাতকৈ মই বেছি ভাল পাওঁ শ্বৰ্ট ফিল্মখিনি। যিখিনি শ্বৰ্ট ফিল্মত মানে মনৰ পৰা ক'বলৈ গ'লে, যিখিনি শ্বৰ্ট ফিল্মে বহুত উৎসাহ দিছিলে, এনেকুৱা এটা ভিডিঅ' সঁচা একদম ৰিপ্লাই দিছিলে, যে এইটো কথা সঁচা বুলি ৰিপ্লাই দিছিলে, ভাল লাগিছিলে, চাইছিলোঁ চেনেলটো। কিন্তু 4 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছিলেহেঁতে, তাৰপাছত কি হ'ল, ইউটিউব চেনেলটো ডিলিট হৈ গ'ল। সেইটো অসমবাসীলৈ দুখৰ কথা। যিসকল 4 লাখ ছাবস্ক্ৰাইবাৰ আছিলে, তেওঁলোকে যিসকলে চাইছিলে, সেই 4 লাখ ছাবস্ক্ৰাইবাৰ কাৰণে বহুত দুখৰ কথা। তেওঁ soubhik ব্লগছটোত বহুত দুখত কৰিছিলে। আৰু কালি এটা ভিডিঅ' আপলোড দিছিলে, যিটো মানে সিহঁতে soubhik ৰাজখোৱা বাইকৰ ঘৰলৈ গৈছিলে, বাইকে কান্দিছে যে এনেকৈ তেনেকৈ ভিডিঅ' বনাইছিলোঁ, বহুত কষ্ট কৰিছিলোঁ, এনেকৈ তেনেকৈ হ'ল। সেইবোৰ কথা কৈ মানে বহুত কান্দিছিলে বুলি নহয়, চবৰে মনত দুখ লাগে। যিহেতু চবেই ছাপোৰ্ট কৰিছে, ময়ো ছাপোৰ্ট কৰি আছোঁ, আমি পাৰোঁ চাম, তেওঁ উৎসাহ দিম। চ' মই এইখিনি কথাই ক'বলৈ আহিছিলোঁ আপোনালোকৰ আগত। যদি ভাল লাগে প্লিজ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰক, কমেণ্ট কৰক। আৰু যদি soubhik দাক চাবলৈ মন যায়, soubhik ৰাজখোৱাক, আপোনালোকে তেওঁ soubhik ব্লগটো গৈ ছাবস্ক্ৰাইব কৰিবগৈ। মই তলত ডেছক্ৰিপশ্যনৰ লিংক দি থ'ম, কমেণ্টত পিন কৰি থ'ম, আৰু লগতে মেনশ্যন কৰি থ'ম। চবেই যাব, ছাবস্ক্ৰাইব কৰিব, তেওঁ উৎসাহ দিব যে আগৰ দৰে ভিডিঅ'বোৰ লাগে বুলি। চ' আগৰ দৰে ভিডিঅ' ভাল লাগে, চাওঁ, বহুত এণ্টাৰটেইনমেণ্ট দিছিলে। এতিয়া আৰু কি ক'ম, বাকী একো নাই, ঠিকে আছোঁ। আৰু মই আপোনালোকৰ আগত এটা কথা ক্ষমা বিচাৰিছোঁ যে মই বহুত দিন হৈ গ'ল ৰ'ষ্টিং ভিডিঅ' আপলোড কৰিবই পৰা নাই।
কাৰণ মই ক'লোৱে আপোনালোকক মোৰ মোবাইলটো অলপ প্ৰব্লেম দি আছে, এডিটিং কৰোঁতে বহুত কষ্ট হয়, সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাই, কণ্টেণ্ট বিচাৰি পোৱা নাই। 2-3 দিনৰ পিছতে আপোনালোকৰ বাবে বহুত ধামাকা ভিডিঅ' আনিম, যিকেইটা ভিডিঅ' চাই আপোনালোকে ক'ব লাগিব কমেণ্ট কৰি যে ভাল হৈছে ব্ৰ'। বাকী ঠিক আছে, ইমানখিনিয়ে থাকিল ছবিক দা বিষয়ে এটা ৰিপ্লাই দিলোঁ। দুখ লাগে, যিমানে যি নহওক, এটা ইউটিউব চেনেল চলোৱাটো বহুত কষ্ট হয়। তেওঁ 2 বছৰ নে 1 বছৰ দিন কষ্ট কৰিছে ইউটিউব চেনেলটোৰ কাৰণে। যিখিনি কষ্ট কৰিছিলে সেইখিনি ফল পাইছিলে, ফলখিনি পাই কি হ'ল, এতিয়া এৰিব লগা হৈ গ'ল। একো নাই, চবৰে ভাগ্যত আহে। মোৰ এটা কি হ'ল নাজানো, মোৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ, তলত ভিডিঅ'টোত লাইক নহা পেলাই কিবা ষ্ট্ৰাইক নে কিবা লাগিছিলে জানো, মই ডিলিট কৰি দিলোঁ। মোৰ সেইটো ভিডিঅ' আপলোড নহ'লগৈ। বাকী ইমানখিনিয়ে ক'লোঁ, ভাল লাগিল। আৰু ছবিক দাক মই আপোনাক কথা এটা ক'ব যাওঁ যে আপুনি ভিডিঅ' বনাই যাওক, আপোনাৰ লগত আমি সদায় আছোঁ। আপোনাৰ ভিডিঅ' সদায় চাম, সদায় শ্বেয়াৰ কৰিম, লাইক কৰিম, কমেণ্ট কৰিম, চাই থাকিব, বেয়া লাগে। ছবিক দা বাই বাই গাইছ। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে এটা কমেণ্ট আৰু ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰক পাৰিলে, তাক লৈ মোৰ ফালৰ পৰা ধন্যবাদ কৰিম। থেংক ইউ ছ' মাছ।